নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল সপোনলৈ স্বাগতম জনাইছোঁ। আপোনালোকে বাৰু চিনেমা চাই ভাল পায়নে? কেনেকুৱা চিনেমা চাই ভাল পায়? হৰৰ, থ্ৰিলাৰ, একশ্যন, ৰোমাঞ্চ নে কেনেকুৱা টাইপ? কিহৰ চিনেমা চাই ভাল পায়? বলিউডৰ নে হলিউডৰ? আজিকালি চিনেমা বুলি ক'লে হলিউডকে প্ৰাধান্য দিয়ে মানুহে। আপুনি যদি হলিউডৰ চিনেমা চাই ভাল পায় তেতিয়াহ'লে মাৰ্ভেলৰ নামটো শুনিছে। মাৰ্ভেলৰ মুভি, মাৰ্ভেল মানে হ'ল ছুপাৰ হিৰো। আপুনি ছুপাৰ হিৰো মুভি চাই ভাল পায় নি? আইৰন মেন, এক্স-মেন, ডেয়াৰ ডেভিল, ইনহিউমেন, এণ্ট-মেন, থৰ, স্পাইডাৰমেন, ব্লেক পেন্থৰ, ডক্টৰ ষ্ট্ৰেঞ্জ, কেপ্টেইন আমেৰিকা, কেপ্টেইন মাৰ্ভেল, চিলভাৰ চাৰ্ফাৰ, ঢেৰ হিৰো আছে মাৰ্ভেল। অলপতে মাৰ্ভেলৰ স্পাইডাৰমেন ছিৰিজৰ স্পাইডাৰমেন ন' ৱে হোম এই চিনেমাখনে হলিউডৰ সকলো মুভি ৰেকৰ্ড পাই ভংগৰ কৰিছে। আজি আমি মাৰ্ভেলৰ বিষয়ে অলপ জানো আহকচোন। মাৰ্ভেল বুলিলে আমি সাধাৰণতে আজি মাৰ্ভেল এণ্টাৰটেইনমেণ্ট আৰু মাৰ্ভেল ষ্টুডিঅ'কে বুজোঁ। আকৌ মাৰ্ভেল এণ্টাৰটেইনমেণ্টক মাৰ্ভেল কমিক্স, মাৰ্ভেল ইউনিভাৰ্ছ, মাৰ্ভেল মুভিজ, মাৰ্ভেল প্ৰডাকশ্যন, মাৰ্ভেল টয়ছ এনেকৈ ভাগ কৰা হৈছে। আৰু মাৰ্ভেল ষ্টুডিঅ'ত আছে মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছ, মাৰ্ভেল টেলিভিছন, মাৰ্ভেল এনিমেশ্যন আদি ভাগ। মাৰ্ভেল কোম্পানী ষ্টাৰ্ট হৈছিল মাৰ্ভেল কমিক্স ৰূপত। 1939ত মাৰ্টিন গুডমেনে টাইমলি কমিক্স হিচাপে প্ৰথমতে আৰম্ভণি কৰিলে। তাৰপিছত পিছত মেগাজিন কমিক্স হ'ল 1947ত আৰু 1961ত হ'লগৈ মাৰ্ভেল কমিক্স। মাৰ্ভেল কমিক্সৰ হেডকোৱাৰ্টাৰ আছে 135W চাউথ ষ্ট্ৰীট, নিউয়ৰ্ক চিটিত। আপুনি যদি সঁচাকৈ ছুপাৰ হিৰো ফেন হয় তেতিয়াহ'লে ষ্টেন লী নামটো শুনিছে। ষ্টেন লী হ'ল সকলো ছুপাৰ হিৰো পিতৃস্বৰূপ। ষ্টেন লীয়ে 1960ত মাৰ্ভেল কমিক্সত এভলিউশ্যন আৰম্ভ কৰিছিল। তেতিয়া তেখেতে আৰম্ভ কৰিছিল ফাণ্টাষ্টিক ফ'ৰ টিম ইণ্ট্ৰডিউচ কৰে আৰু মাৰ্ভেল কমিক্সত তাৰপিছতে আৰম্ভ হয় মাৰ্ভেলৰ সোণালী যুগ। আমি আজি দেখি অহা বেছিভাগ ছুপাৰ হিৰোকে ষ্টেন লীয়ে জন্ম দিছিল। এই যে মাৰ্ভেলৰ মালিক কোন? মাৰ্ভেলৰ মালিক কোন আপোনালোকে জানেনে? মাৰ্ভেলৰ মালিক 1939ৰ পৰা 1968লৈকে আছিল মাৰ্টিন গুডমেন। তাৰপিছত নেক্সট হ'ল 1968ৰ পৰা 1973লৈ মেগাজিন মেনেজমেণ্ট কৰ্প'ৰেশ্যন। তাৰপিছত নেক্সট 1973 পৰা 1986লৈ কোডেন্স ইণ্ডাষ্ট্ৰী। তাৰপিছত নেক্সট 1986 পৰা 1998লৈকে মাৰ্ভেল এণ্টাৰটেইনমেণ্ট গ্ৰুপ। নেক্সট 1998ৰ পৰা 2009লৈকে মাৰ্ভেল এণ্টাৰপ্ৰাইজ আৰু নেক্সট তাৰপিছত 2009ত দ্য ৱাল্ট ডিজনী কোম্পানীয়ে মাৰ্ভেলৰ হোল কোম্পানী কিনি লয় আৰু 2009ৰ পৰা বৰ্তমানলৈকে ৱাল্ট ডিজনী কোম্পানীৰ আণ্ডাৰতে মাৰ্ভেল আছে। মাৰ্ভেল ইউনিভাৰ্ছ আৰু মাৰ্ভেল চাইনেমেটিক ইউনিভাৰ্ছ তাৰমানে দুইটা বেলেগ বেলেগ বস্তু হ'লেও মাৰ্ভেল ইউনিভাৰ্ছ কি আৰু মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছ কি এই দুটা বিষয়ে মই দুটা বেলেগ ভিডিঅ' বনাম বুলি ভাবিছোঁ। এইটো ভিডিঅ'তে চব কথা আলোকপাত কৰাটো সম্ভৱ নহয়। তথাপি থুলমূলকৈ মাৰ্ভেল ইউনিভাৰ্ছৰ বিষয়ে দুটামান কথা আলোচনা কৰোঁ। মাৰ্ভেল ইউনিভাৰ্ছখন যদিও এখন কাল্পনিক ইউনিভাৰ্ছ, তাতো কিন্তু ৰিয়েল ফেক্ট সোমাই আছে। ধৰি লওক নিউয়ৰ্ক চিটি আছে, ছেকেণ্ড ৱৰ্ল্ড ৱাৰ আছে, একেই টাইমটো একেই কিন্তু চৰিত্ৰবিলাক বেলেগ। যেনেকৈ ছেকেণ্ড ৱৰ্ল্ড ৱাৰ হিৰো আছিল কেপ্টেইন আমেৰিকা বা হাল্ক, এইবিলাক চব কাল্পনিক। মাৰ্ভেল ইউনিভাৰ্ছত আপুনি আমাৰ দৰে জেনেৰেল মানুহৰ লগত পাব হিৰো, ভিলেন, ছুপাৰ হিৰো টীম যেনে যে এভেঞ্জাৰ, এক্স-মেন, ফাণ্টাষ্টিক ফ'ৰ। আচলতে মাৰ্ভেল ইউনিভাৰ্ছ বুলি ক'লে মাৰ্ভেল মাল্টিভাৰ্ছকে বুজোৱা হয়, য'ত হাজাৰ হাজাৰ ইউনিভাৰ্ছ আছে, য'ত আছে হাজাৰ হাজাৰ পৃথিৱী। ৰিয়েল পৃথিৱীৰ নিচিনাকৈ মাৰ্ভেল ইউনিভাৰ্ছতো নিউয়ৰ্ক চিটি আছে, য'ত বেছিভাগৰে ছুপাৰ হিৰোৱে ঘৰ নাইবা বেছিভাগ ছুপাৰ হিৰো গ্ৰুপৰে অফিচ আছে। আচলতে ক'বলৈ গ'লে মাৰ্ভেল ইউনিভাৰ্ছ ৰিয়েল ৱৰ্ল্ডৰ ওপৰত বেছ কৰি বনোৱা হৈছে। ছেম কাণ্ট্ৰিজ, ছেম চিটিজ, ছেম পাৰ্চনেলিটিজ আৰু ৱৰ্ল্ড ৱাৰ নিচিনা হিষ্টৰিকেল ইভেণ্টো আছে ইয়াত। কিন্তু মাৰ্ভেল ইউনিভাৰ্ছৰ পৃথিৱীখনত বহুত কাল্পনিক চিটিও আছে।